আজি আমি আলোচনা কৰিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বিষয়ে যেহেতু যোৱা 7 মাৰ্চ তাৰিখত আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিকেইটা বিভাগত তেওঁলোকে ভ্যাকেন্সিটো মুকলি কৰিছিল গোটেইকেইটা বিভাগৰ কাৰণে কিন্তু তেওঁলোকে ৰিজাল্টটো মুকলি কৰিছে ৰিজাল্ট মুকলি কৰি দিয়াৰ পিছতে গোটেই অসমৰ কিছু সংখ্যক যুৱক যুৱতীসকলৰ মুখত কিন্তু হাঁহি বিৰিঙাইছে আৰু প্ৰায় 95% অসমীয়া যুৱক যুৱতীসকলৰ কিন্তু কান্দিব লগা হৈছে ইয়াৰ ভিতৰত প্ৰায় 20% এনেকুৱা যুৱক যুৱতীসকল আছিল যিসকলে 100% বেষ্টৰ পৰা বেষ্ট পাৰফৰমেন্স দিয়াৰ পিছত ধৰক এইটো যেটো গ্ৰেড 4ৰ কেৱল মাত্ৰ যেটো মেট্ৰিক পাছ আছে ইয়াতে আপোনালোকৰ ইউআৰ ক্যাটাগৰীত মেল সকলৰ কাট অফ গৈছে 91.5 কিন্তু এনেকুৱাও অসমীয়া বহুত যুৱক যুৱতীসকল আছে যিসকলে 95 ফেল কৰিছে 89 পাই ফেল কৰিছে 88 পাই ফেল কৰিছে এওঁলোকে কিন্তু 100% বেষ্টৰ পৰা বেষ্ট পাৰফৰমেন্স দিছে কিন্তু তাৰ পিছত ভাগ্যৰ লিখন হেই সকল অসমীয়া যুৱক যুৱতীসকলে ৰিজাল্ট হোৱাৰ পিছৰ পৰা কিন্তু লাগাতাৰ তেওঁলোকে ডিমান্ড কৰি আছে যে আমাৰ সেকেন্ড লিষ্ট লাগে যেহেতু 1:2 ৰেশিও হিচাপে সেবাৰ ফালৰ পৰা লৰা ছোৱালী কোৱালিফাই কৰি দিছে আগন্তুক যেটো গ্ৰেড 4ৰ ভাইভা টেষ্ট আছে আৰু গ্ৰেড 3ৰ যিমান কেইটা ভ্যাকেন্সি আছে তেওঁলোকৰ যেহেতু ডিপাৰ্টমেন্ট ওয়াইজ স্কিল টেষ্ট হ'ব তাতে 1:2 হিচাপত লৰা ছোৱালী কোৱালিফাই কৰি দিয়া হৈছে যিসকলে অলপৰ কাৰণে ফেল কৰিছে তেওঁলোকে লাগাতাৰ কৈ আছে 1:2 নহয় আমাক 1:3 হিচাপত লৰা ছোৱালীক পাস কৰাই দিব লাগে কিন্তু যোৱা এটা সপ্তাহ আগত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে এই এডিআৰই 2.0ৰ যিকেইটা বিভাগ আছে হে আপোনালোকৰ গ্ৰেজুৱেচন লেভেল হওক হায়াৰ সেকেন্ডাৰী লেভেল হওক গ্ৰেড 4ৰ যিকেইটা বিভাগ আছে গোটেইকেইটা বিভাগৰ কোনো এটা বিভাগত কোনো ধৰণৰ সেকেন্ড লিষ্ট তেওঁলোকে মুকলি নকৰে বুলি ইতিমধ্যে সিএম ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে সিএম ছাৰে ইয়াৰ লগতে আৰু এটা ঘোষণা কৰিছে হেইটো হল এডিআৰই 3.0 আপোনালোকৰ মাজত অতি শীঘ্ৰে সিএমএ লৈ আহিব বুলি 100% কনফাৰ্ম কৰি দিছে ইয়াৰ কাৰণটো হল কি যে এই যে আপোনালোকৰ এডিআৰই 2.0ৰ যেটো সিলেকশন প্ৰসেস চলি আছে ইয়াৰ ভিতৰত গ্ৰেড 3 যিকেইটা আপোনালোকৰ ভ্যাকেন্সি আছে তাৰ যেহেতু ৰিজাল্টতহে নাম আহিছে ইয়াৰ পিছত আপোনালোকৰ 25 মাৰ্চৰ আপোনালোকৰ স্কিল টেষ্ট হ'ব হে আপোনালোকৰ গ্ৰেজুৱেচন লেভেলৰ বেলেগকে হ'ব এইচএস লেভেলৰ বেলেগকে হ'ব এইচএস উইথ যেটো সায়েন্স আছে তাৰ বেলেগকে স্কিল টেষ্ট হ'ব আৰু ড্ৰাইভাৰ যেটো আছে এই ড্ৰাইভাৰৰ টোটালি বেলেগভাৱে স্কিল টেষ্ট অনুষ্ঠিত কৰিব এটো সেবাৰ ফালৰ পৰা ইনফৰমেশন দিয়ে দিছে তো আপোনালোকৰ গ্ৰেড 3ৰ যিকেইটা বিভাগ আছে গোটেইকেইটা বিভাগৰ আপোনালোকৰ টোটাল 25 মাৰ্চৰ আপোনালোকৰ স্কিল টেষ্ট হ'ব বুলি ইতিমধ্যে সিএম ছাৰে ঘোষণা কৰিছে আৰু এই 25 নম্বৰৰ স্কিল টেষ্ট আপোনালোকৰ জুন মাহত হ'ব বুলি ইতিমধ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে ইয়াৰ কাৰণটো কি যে আপোনালোকৰ ৰিজাল্ট পাই গল মাৰ্চ মাহত এই যে এপ্ৰিল আৰু মে মাহ মাজত আপোনালোকে 2 মাহ একদম ব্ৰেক পাই গৈছে সময় পাই গৈছে এই 2 মাহ আপোনালোকে সময় পোৱাৰ মেইন কাৰণটো হল কি যে এপ্ৰিল আৰু মে মাহত টোটালি আপোনালোকৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নিৰ্বাচন থকাৰ কাৰণে এই 2 মাহ গোটেইকেইটা সিলেকশন প্ৰসেস টোটালি অফ ৰখা হৈছে আৰু পঞ্চায়ত নিৰ্বাচন কমপ্লিট হৈ যোৱাৰ পিছত জুন মাহৰ পৰা গ্ৰেড 3ৰ স্কিল টেষ্ট আৰু গ্ৰেড 4ৰ টোটাল 15 নম্বৰৰ আপোনালোকৰ ভাইভা টেষ্ট হ'ব অৰ্থাৎ কি 135 নম্বৰৰ আপোনালোকে পৰীক্ষা দি আহিছে ইয়াৰ লগত প্লাস 15 নম্বৰ এই 15 নম্বৰৰ আপোনালোকৰ ভাইভা টেষ্ট হ'ব অৰ্থাৎ ফাইনাল কাট অফটো আপোনালোকৰ আহিব 150 মাৰ্কৰ আৰু এই যে গ্ৰেড 4ৰ ভাইভা টেষ্ট আৰু আপোনালোকৰ গ্ৰেড 3ৰ স্কিল টেষ্ট এইটো আপোনালোকৰ জুন মাহৰ পৰা ষ্টাৰ্ট হ'ব জুন জুলাই মাহ আপোনালোকৰ কেৱল মাত্ৰ ভাইভা টেষ্ট আৰু স্কিল টেষ্ট হ'ব তাৰ পিছত আগষ্ট মাহত আপোনালোকৰ ডিবি হ'ব অৰ্থাৎ কি ডকুমেন্ট ভেৰিফিকেশন হ'ব ডকুমেন্ট ভেৰিফিকেশন হোৱাৰ পিছত সেপ্টেম্বৰৰ প্ৰথম সপ্তাহ বা আপোনালোকৰ সেকেন্ড সপ্তাহৰ ভিতৰত প্ৰত্যেকটো ডিপাৰ্টমেন্ট ওয়াইজ স্টেপ বাই স্টেপ আপোনালোকৰ ফাইনাল কাট অফ আহিব আৰু 10 অক্টোবৰ তাৰিখত আপোনালোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে সিএম ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে আৰু এই 10 অক্টোবৰত আপোনালোকক গুৱাহাটীৰ যেটো খানাপাৰাৰ ভেটেৰিনাৰী গ্ৰাউণ্ড আছে তাতে আপোনালোকক মাতিনি এজনকৈ নিযুক্তি পত্ৰ প্ৰদান কৰিব আৰু এই নিযুক্তি পত্ৰতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিব আপুনি কোনটো ডিপাৰ্টমেন্টত আৰু কোনটো লোকেশনত চাকৰি পাবলৈ সক্ষম হল আৰু কোনটো তাৰিখত আপোনালোকক জয়েনিং কৰিবলৈ দিয়া হ'ব অল ডিটেইলছ আপোনালোকৰ নিজৰ নিযুক্তি পত্ৰ যেতিয়া হাতত পাব হেই তেতিয়া অল ডিটেইলছটো গম পাই যাব
তাৰপিছত যিমানসকল আমাৰ অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে ফেইল কৰিছে, অলপৰ কাৰণে ফেইল কৰিছে, দিন ৰাতি প্ৰেক্টিছ কৰিছে, তাৰপিছতো কিন্তু ফেইল কৰিছে বা ৰিজাল্টত নাম অহা নাই, তেওঁলোকৰ কাৰণে কৈছে যে 10 অক্টোবৰ তাৰিখত যিহেতু ADRE 2.0 গ্ৰেড 4 গ্ৰেড 3 অল সিলেকশ্যন প্ৰচেছ কমপ্লিট হৈ তেওঁলোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। তাৰপিছতে আপোনালোকৰ ADRE যিটো 3.0 আছে, এই 3.0 গ্ৰেড 4 গ্ৰেড 3 গ্ৰেজুৱেশ্যন লেভেল, হায়াৰ ছেকেণ্ডেৰী লেভেল সকলোখিনি বিভাগত আপোনালোকৰ ভেকেঞ্চিটো মুকলি হ'ব। নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী এই 3 মাহৰ যিকোনো এটা মাহত অসমীয়া হেজাৰ হেজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ অৰ্থে কিন্তু আকৌ CM ছাৰে ঘোষণা কৰিছে আপোনালোকৰ ভেকেঞ্চি আকৌ মুকলি কৰিব। যিমানসকল আমাৰ অসমীয়া যুৱক যুৱতীসকলে ADRE 2.0 100% বেষ্টৰ পৰা বেষ্ট পাৰফৰ্মেঞ্চ দিছিল, তাৰপিছতো ফেইল কৰিব লগা হৈছে বা ৰিজাল্টত নাম অহা নাই, তেওঁলোকক আমি এটা কথাই কৈছোঁ যে আপোনালোকে এই ছেকেণ্ড লিষ্ট বুলি কৈ সময়টো নষ্ট নকৰিব। যিহেতু আপোনালোকে জানে যে বৰ্তমান 85ৰ পৰা 90% পালেহে আপোনালোকে ষ্টেট লেভেল অৰ্থাৎ কমচে কম আমাৰ অসমৰ যিকোনো এটা বিভাগত চাকৰি পাবলৈ সক্ষম হ'ব অসম চৰকাৰৰ অধীনত। তো 85ৰ পৰা 90% এটা মাৰ্ক পাবলৈ বা মাৰ্ক উঠাবলৈ কিমান কষ্ট কৰিব লাগিব সেইটো আপোনালোকে ইতিমধ্যে গম পায়ে গৈছে। অৰ্থাৎ কি কমচে কম 1 পৰা 2 বছৰ লাগাতাৰ দিন ৰাতি প্ৰেক্টিছ কৰিব লাগিব, সিলেবাছ ফলো কৰিব লাগিব, তাৰপিছত এক্সামত অৱতীৰ্ণ হ'ব লাগিব, স্কিল টেষ্টত কোৱালিফাই হ'ব লাগিব, তাৰপিছতহে আপুনি 100% কনফাৰ্ম হ'ব পাৰিব যে হয় মই অসম চৰকাৰৰ অধীনত এইটো ডিপাৰ্টমেণ্টত চাকৰি এটা পাবলৈ সক্ষম হ'লোঁ। যাৰ কাৰণে আপোনালোকে ছেকেণ্ড লিষ্ট কৈ মাথা নামাৰি আপোনালোকে নেক্সট যিটো নৱেম্বৰ, ডিচেম্বৰ বা জানুৱাৰী মাহত ADRE 3.0 আহি আছে, ইয়াৰ কাৰণে আপোনালোকে দিন ৰাতি প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰক। আৰু বাকী যি আপোনালোকে কোৱালিফাই কৰিছে যিমানসকল ল'ৰা ছোৱালী, তেওঁলোকক মই কৈছোঁ যে আপোনালোকে যিটো স্কিল টেষ্ট আছে, স্কিল টেষ্ট বা ভাইভা টেষ্ট যিটো আছে, এই দুটাৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ কোৰ্চ চলি আছে, আপোনালোকে ইউটিউবৰ পৰা লৈ প্ৰেক্টিছ কৰিব পাৰে বা ইয়াৰ আগত যিমানসকল ল'ৰা ছোৱালীয়ে গ্ৰেড 3 চাকৰি পাইছে এই তেওঁলোকক ফ'ল' কৰি আপোনালোকে প্ৰিপাৰেশ্যন লোৱা ষ্টাৰ্ট কৰক। কিয়নো আপোনালোকৰ ৰিজাল্টত নাম আহিছে বুলি এইটো নাভাবিব যে আপোনালোকে চাকৰি পাবই। চাওক আপোনালোকৰ 1:2 হিচাপত লোৱা হৈছে, ইয়াৰ ভিতৰত একজন ফেইল কৰিব, একজনে পাছ কৰিব, এইটো 100% আপোনালোকে জানি লওক। অৰ্থাৎ আজিৰ দিনতো আপোনালোকৰ চাকৰি পোৱাৰ চান্সটো 50-50 হৈ আছে। আপোনালোকে এই 50%টো বঢ়াই 100% কনফাৰ্ম কৰক, কিয়নো অসম চৰকাৰৰ এইটো এটা গোল্ডেন মৌকা। যদি এইবাৰ আপোনালোকে চাকৰি পায় তেতিয়াহ'লে লাইফটো পুৰা ঝিংগালালা।